Hi students, welcome to my YouTube channel Class for You. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো The Merchant of Venice Class 6 ইংলিছৰ তৃতীয় লেসন। The Merchant of Venice Merchant মানে সদাগৰ ওতে ভেনিছৰ এজন সদাগৰ। Some selected students of Class 6 of Prudent Wisdom Academy are planning to stage a drama in their annual function. Some selected student of class 6 or kejaman selected student of Prudent Wisdom Academy are planning মানে Prudent Wisdom Academy honor kejaman class 6 or মানে selected বা নিৰ্বাচিত student planning to stage a drama in their annual function হিহঁতৰ annual functionত মানে বাৰ্ষিক অধিৱেশন বা সমাৰোহত এখন নাটক প্ৰদৰ্শন কৰিবলৈ আয়োজন কৰি আছে। Their English teacher Mr. Bora has prepared a short script. কি কৈছে Their English teacher Mr. Bora হিহঁতৰ ইংলিছৰ শিক্ষক Mr. Bora has prepared a short script on the basis of Shakespeare's The Merchant of Venice for them. Shakespeareৰ এখন কিতাপ The Merchant of Venice এই কিতাপখনৰ ওপৰত ভিত্তি কৰি হিহঁতৰ ইংলিছৰ শিক্ষক মিষ্টাৰ বৰাই এখন সৰু মানে শৰ্ট স্ক্ৰিপ্ট মানে সৰু লিখনি এখন প্ৰস্তুত কৰি উলিয়াইছে নাটকৰ কাৰণে। অনুৰাগ, প্ৰীতম, ৰিহা, অশোক এণ্ড মৃন্ময় are going to take part in the drama. Take part means অংশ লোৱা। গতিকে এই ড্ৰামা মানে নাটক, এই নাটকখনত কোনে কোনে অভিনয় কৰিব? অনুৰাগ, প্ৰীতম, ৰিহা, অশোক আৰু মৃন্ময়। গতিকে ইহঁতে নাটকখনত ভাগ ল'বলৈ গৈ আছে। The teacher has asked Ritika to be the anchor. আৰু শিক্ষকে ৰিতিকাক প্ৰচাৰক হিচাপে নিৰ্বাচিত কৰিছে। নেক্সট পেৰাগ্ৰাফত কৈছে On the day of the annual function, এনুৱেল ফাংচনৰ দিনাখন ৰিতিকা enters on the stage. ৰিতিকাই ষ্টেজত প্ৰৱেশ কৰিছে। ৰিতিকা কৈছে উইলিয়াম শেক্সপিয়াৰ one of the greatest dramatists of the world. উইলিয়াম শেক্সপিয়াৰ মানে পৃথিৱীৰ এজন বিখ্যাত অভিনেতা হয়। ড্ৰামেটিষ্ট মানে অভিনেতা, গ্ৰেটেষ্ট মানে মহান বা বিখ্যাত যি বুলি ভাব আৰু। had written many world famous dramas আৰু তেওঁ বহুতো বিশ্ববিখ্যাত নাটক লিখি উলিয়াইছে। He was born in 1564. তেখেতৰ জন্ম হৈছিল 1564 চনত and died in 1616 আৰু মৃত্যু হৈছিল 1616 চনত। Now we are going to perform a short drama which is prepared by our respected Bora sir. এতিয়া আমি এখন সৰু নাটক প্ৰদৰ্শন কৰিবলৈ গৈ আছো যিখন আমাৰ সন্মানীয় বৰা ছাৰে প্ৰস্তুত কৰি উলিয়াইছে। On the basis of Shakespeare's world famous tragicomedy The Merchant of Venice. আৰু এই নাটকখন ছাৰে প্ৰস্তুত কৰি উলিয়াইছে শেক্সপিয়াৰৰ বিশ্ববিখ্যাত ট্ৰেজিকমেডি মানে সুখ দুখেৰে ভৰি থকা নাটক হ'ব পাৰে নতুবা কিতাপ উপন্যাস তেনেকুৱা। দ্য মাৰ্চেণ্ট অফ ভেনিছৰ ওপৰত ভিত্তি কৰি এই নাটকখন প্ৰস্তুত কৰি উলিয়াইছে। গতিকে এইখিনি কথা দৰ্শকৰ আগত নাটকৰ দিনাখন ৰিতিকাই কৈ দিছে। নাটকখনৰ বিৱৰণটো অলপ কৈ দিছে আৰু আৰম্ভণিখিনি। হিয়াৰ আৰ দ্য কেৰেক্টাৰ্ছ আৰু ইয়াত চৰিত্ৰবোৰ কেৰেক্টাৰ মানে নাটকখনত কি কি চৰিত্ৰ আছে বা কোন কোন থাকিব। এজ চুন এজ ৰিতিকা এনাউন্স দ্য নেম আৰু লগে লগে ৰিতিকাই নামবিলাকো মাতি দিলে কোনে কোনে অভিনয় কৰিব। দ্য কেৰেক্টাৰ্ছ এণ্টাৰ ওৱান আফটাৰ এনাডাৰ আৰু চৰিত্ৰবোৰ এটাৰ পিছত এটাকৈ প্ৰৱেশ কৰিব ধৰিলে। ৰিতিকা নেক্সট আকৌ ৰিতিকা কৈছে হিয়াৰ ইজ অনুৰাগ এজ এণ্টনিঅ। গতিকে ইয়াতে অনুৰাগে এণ্টনিঅৰ ভাও জুৰিব। এণ্টনিঅ ইজ ওৱান অফ দ্য ৰিচেষ্ট মাৰ্চেণ্ট অফ ভেনিছ। এণ্টনিঅ হ'ল ভেনিছৰ এজন ধনী সদাগৰ। হি ইজ এন ইনফ্লুৱেঞ্চিয়েল এণ্ড পাৱাৰফুল নবলমেন অফ ভেনিছ। তেওঁ ভেনিছৰ এজন ইনফ্লুৱেঞ্চিয়েল মানে প্ৰভাৱশালী, পাৱাৰফুল শক্তিশালী, নবলমেন মানে সন্মানীয় জনাজাত ব্যক্তি বা শক্তিশালী হ'ব পাৰে। নবলমেন মানে সকলোৱে জানে আৰু তেওঁ সন্মানীয় এজন ব্যক্তি। গতিকে
তেওঁ মানে এণ্টনিঅ হ'ল এজন ভেনিছৰ প্ৰভাৱশালী আৰু শক্তিশালী সন্মানীয় ব্যক্তি। হি ইজ কাইণ্ড, তেওঁ দয়ালু। জেনেৰাছ মানে দানী, যিয়ে দান কৰে। অনেষ্ট, সাধু। এণ্ড ইজ লাভ বাই অল দ্য পিপল হু ন' হিম, আৰু তেওঁক যিসকল মানুহে জানে আটাইবিলাক মানুহে তেওঁক ভাল পায়। হিয়াৰ ইজ প্ৰীতম এজ বাছানিয়, আৰু প্ৰীতমে ভাও জুৰিব বাছানিয়ৰ ভাও জুৰিব প্ৰীতমে। বাছানিয় ইজ এ বজম ফ্ৰেণ্ড অফ এণ্টনিঅ, বাছানিয় হ'ল এণ্টনিঅ'ৰ বজম ফ্ৰেণ্ড মানে অন্তৰংগ বন্ধু, নলে গলে লগা বন্ধু। হি হেজ মেড এ বিউটিফুল এণ্ড ৰিচ লেডি নেম পৰ্টিয়া। হি হেজ মেড, তেওঁ লগ পাইছে, কাক লগ পাইছে? এ বিউটিফুল এণ্ড ৰিচ লেডি, এগৰাকী ধুনীয়া আৰু ধনী মহিলা যাৰ নাম পৰ্টিয়া। হি ৱান্ট টু মেৰি হাৰ, সি তেওঁক বিয়া কৰাব খোজে। বাট হি ডাজ নট হেভ মানি টু গ' টু বেলমণ্ট এণ্ড মিট হাৰ, কিন্তু তাৰ কি নাই? হি ডাজ নট হেভ মানি, তাৰ টকা নাই। টু গ' টু বেলমণ্টলৈ যাবলৈ, এণ্ড মিট হাৰ, আৰু তাইক লগ কৰিবলৈ। গতিকে এইটো বাছানিয়ৰ কথা কৈছে। বাছানিয়ৰ মানে পৰ্টিয়াক লগ কৰিবলৈ যাবলৈ টকা নাই, আৰু মানে লগ কৰিব যাব আৰু বেলমণ্টলৈ যাব মানে টকা নাই, কাৰণ পৰ্টিয়াৰ ঘৰ বেলমণ্টত থাকে। চ' হি আস্কছ এণ্টনিঅ ফৰ মানি, সেয়েহে সি তাৰ বন্ধু এণ্টনিঅক পইচা খুজিছে। হিয়াৰ ইজ অশোক এজ চাইলক, ইয়াতে চাইলকৰ ভাও জুৰিব অশোক। নাটকখনত চাইলক নামৰ এজন কেৰেক্টাৰ আছে। এতিয়া চাইলক কোন হয়? চাইলক ইজ এ জিউ এণ্ড এ মানি লেণ্ডাৰ। চাইলক হ'ল এজন জিউ মানে এটা সম্প্ৰদায়ৰ ব্যক্তি হয়, ইহুদী বুলি কওঁ আমি। এণ্ড এ মানি লেণ্ডাৰ, আৰু এজন মানি লেণ্ডাৰ মানে সুতৰ বিনিময়ত যোনে টকা ধাৰে দিয়ে তেওঁক কয় মানি লেণ্ডাৰ। হি হেডছ এণ্টনিঅ, সি এণ্টনিঅক বেয়া পাইছিল। কোনে এণ্টনিঅক বেয়া পাইছিল? চাইলকে এণ্টনিঅক বেয়া পাইছিল। এণ্ড ফিল জেলাছ অফ হিম, আৰু তাক ঈৰ্ষা কৰিছিল। মানে চাইলকে এণ্টনিঅক বেয়া পাইছিল আৰু ঈৰ্ষা কৰিছিল। কিহৰ কাৰণে? ফৰ হিজ ৱাণ্ডাৰফুল ফৰ হিজ পপুলাৰিটি, মানে এণ্টনিঅ'ৰ যিটো জনপ্ৰিয়তা, সেই জনপ্ৰিয়তাৰ কাৰণে চাইলকে এণ্টনিঅক বহুত বেয়া পাইছিল আৰু ঈৰ্ষা কৰিছিল। হিয়াৰ ইজ ৰিহা এজ পৰ্টিয়া, আৰু ইয়াত পৰ্টিয়া নামৰ লেডিগৰাকীৰ অভিনয় জুৰিব ৰিহাই, সিহঁতৰ ক্লাছ 6ৰ ৰিহা নামৰ ছোৱালীজনীয়ে। পৰ্টিয়া ইজ এ ৰিচ হেয়াৰিছ, পৰ্টিয়া এগৰাকী ধনী সম্পত্তিৰ গৰাকী। হেয়াৰিছ মানে বহুত ধন সম্পত্তি থকা মালিক আৰু। চি ইজ বিউটিফুল এণ্ড ৱাণ্ডাৰফুল পাৰ্চনেল কোৱালিটিছ, তাই বহুত ধুনীয়া হয় আৰু মানে তাইৰ বহুতো ভাল ব্যক্তিগত গুণ আছে। ৱাণ্ডাৰফুল মানে আচৰিত, পাৰ্চনেল মানে ব্যক্তিগত, আৰু কোৱালিটিছ মানে গুণবোৰ। গতিকে পৰ্টিয়া বহুত ধুনীয়া হয় আৰু তাইৰ বহুতো মানে ব্যক্তিগত গুণ আছে, ভাল গুণ আছে। ফৰ দিছ, ইয়াৰ বাবে, মেনি চুইটাৰ্ছ, এতিয়া চুইটাৰ্ছ মানে হ'ল মানে যিসকল ল'ৰাই বিয়া কৰাব ওলাইছে বা প্ৰেমিক বুলি ভাবিব পাৰি। মেনি চুইটাৰ্ছ ফ্ৰম ডিফাৰেণ্ট কৰ্নাৰ অফ দ্য ৱৰ্ল্ড, পৃথিৱীৰ বিভিন্ন চুকৰ পৰা মানে বহুতো প্ৰেমিকে ৱান্ট টু মেৰি হাৰ, তাইক বিয়া কৰাব খুজিছিল। গতিকে তাইৰ এই ভাল গুণবিলাকৰ বাবে বা ইমান ধুনীয়া কাৰণে পৃথিৱীৰ বহুতো ঠাইৰ পৰা প্ৰেমিক বা বিয়া কৰাব লোৱা মানুহে তাইক বিয়া কৰাব বিচাৰিছিল পৰ্টিয়াক। হিয়াৰ ইজ মৃন্ময় এজ দ্য ডিউক, আৰু ইয়াতে ডিউক নামৰ এটা চৰিত্ৰ আছে যিটোৰ ভাও জুৰিব মৃন্ময়ে। ডিউক কি হয়? দ্য ডিউক অফ ভেনিছ প্ৰিচাইডছ এজ জাজ অভাৰ দ্য কোৰ্ট প্ৰচিডিং ইন দ্য ড্ৰামা, আৰু ডিউক হ'ল মানে ভেনিছৰ যিখন কোৰ্ট, আদালতৰ মানে বিচাৰ যিজনে কৰে, প্ৰিচাইডছ অধ্যক্ষতা কৰা, এজ জাজ মানে বিচাৰক হিচাপে যোনে অধ্যক্ষতা কৰে তেওঁ হ'ল ডিউক ভেনিছৰ আদালতত। গতিকে ড্ৰামাত মানে নাটকখনত ডিউক মানে সেইটো বুজাইছে। ডিউক মানে মই এবাৰ কৰিছোঁ বাৰু, কি কৈছে ডিউক মানে ভেনিছৰ আদালতত যোনে
বিচাৰ কৰে মানে দোষীক শাস্তি প্ৰদান কৰে আৰু শেষত সিদ্ধান্ত লয় তাৰপিছত কৈছে scene 1 Bassanio and Antonio meet in a street of Venice Bassanio আৰু এন্টোনিওই ভেনিছৰ এটা ৰাস্তাত লগ পাব মানে দৃশ্য এক আহি গ'ল আৰু নাটকখনৰ প্ৰথম শ্ৰেণীটো এটা Bassanio oh dear Antonio my bosom friend I need your help Bassanio কৈছে মৰমৰ এন্টোনিও মোৰ অন্তৰংগ বন্ধু মোক তোমাৰ সহায়ৰ প্ৰয়োজন হৈছে Antonio oh my dear friend মোৰ মৰমৰ বন্ধু tell me what can I do for you মই তোমাৰ কাৰণে কি কৰিব পাৰো মোক কোৱা Bassanio I love Portia মই পৰ্টিয়াক ভাল পাওঁ a rich and beautiful lady এগৰাকী ধনী আৰু ধুনীয়া মহিলা I want to marry her মই তাইক বিয়া কৰাব বিচাৰো so I need money from you to go to Belmont হে I need money মোক টকাৰ প্ৰয়োজন হৈছে need মানে প্ৰয়োজন from you to go to Belmont তোমাৰ পৰা মোক টকাৰ প্ৰয়োজন হৈছে যাতে মই বেলমণ্টলৈ যাব পাৰো Antonio don't worry ওৰি মানে চিন্তা কৰা don't worry চিন্তা নকৰিবা গতে Antonio কৈছে চিন্তা নকৰিবা I will help you মই তোমাক সহায় কৰিম I don't have ready money now মোৰ লগত বৰ্তমান টকা নাই মোৰ লগত টকা নাই বৰ্তমান so I will borrow money from Shylock মই Shylockৰ পৰা টকা ধাৰে তোমাক দিম যেটো তাৰ লগত নাই যেটো Shylock এজন মানি লেন্ডাৰ হয় তাৰ পৰা টকা ধাৰে লৈ এন্টোনিওই Bassanioক দিব নেক্সট সিন আহিছে scene 2 Shylock oh Antonio oh Bassanio what do you want মানে এন্টোনিও আৰু Bassanio Shylockৰ ঘৰলৈ গ'ল আৰু তাৰ পিছৰ যে দৃশ্য হ'ব মানে Shylockৰ লগত যেটো কথাৰ ডিসকাশন হেতু কৈছে oh Antonio oh Bassanio Shylock কৈছে Antonio আৰু Bassanio what do you want তোমালোকক কি লাগে বা তোমালোকে মোৰ পৰা কি বিচৰা Antonio কৈছে Antonio I need money 3000 ducat মোক টকাৰ প্ৰয়োজন আছে মোক 3000 ducat টকাৰ প্ৰয়োজন হৈছে 3000 ducat মানে ইয়াতে এটা গোল্ড কইন হয় আগৰ দিনত ব্যৱহাৰ কৰিছিল ducats means next কৈছে Shylock I give money for interest মই সুদত টকা দিও but in your case কিন্তু তোমাৰ ক্ষেত্ৰত I will not take any interest মই কোনো ধৰণৰ সুদ নলও Shylock কৈছে আৰু এখিনি মানে এনে জেনেৰেলি হি সুদ লয় কিন্তু Shylockৰ মানে এন্টোনিওৰ ক্ষেত্ৰত হি সুদ নলয় তে নেক্সট কি কৈছে if you fail to return the money within 3 months যদি তুমি 3 মাহৰ ভিতৰত টকাটো ঘূৰাই দিব নোৱাৰা within মানে মাজত বা ভিতৰত within 3 months 3 মাহৰ ভিতৰত যদি তুমি টকা ঘূৰাই দিব নোৱাৰা I will cut off and take away a pound of flesh from any part of your body cut off মানে কাটি আনা take away মানে আতৰাই আনা গতে কি কৈছে যদি তুমি মোক 3 মাহৰ ভিতৰত টকা ঘূৰাই দিব নোৱাৰা তেনেহলে মই তোমাৰ I will cut off and take away a pound of flesh from any part of your body তোমাৰ শৰীৰৰ যিকোনো অংগৰ পৰা মই 1 পাউণ্ড মাংস কাটি আনিম কাটি আতৰাই লৈ আহিম বা কাটি আনিম simply you will have to sign such a bond গতিকে তুমি এনেকুৱা ধৰণৰ চুক্তিত মানে সহি কৰিব লাগিব bond মানে চুক্তি হয় মানে যে চুক্তিত টকাখিনি দিব সেই চুক্তিখিনি তাত লিখা থাকিব গতিকে সেই লিখা টকাখিনিত মানে জনে টকা দিয়ে আৰু জনে টকা ল'ব দুজনৰে সিগনেচাৰ থাকিব লাগিব সেইখন হল বন্ড গতিকে হেনেকুৱা এখন বন্ডত বা চুক্তি এখনত এন্টোনিও সহি কৰিব লাগিব তেতিয়াহে Shylockে টকা দিব তেতিয়া Bassanio কৈছে এন্টোনিওৰ বন্ধু বা যাক টকাৰ প্ৰয়োজন হৈছে একচুয়ালি don't worry চিন্তা নকৰিবা my ship will return soon মোৰ জাহাজ সোনকালে ঘূৰি আহিব হয়তো Bassanio মাছ মাৰে জাগে সাগৰত বা নদীত হেনেকুৱা সাগৰতে হ'ব কি কৈছে যে মোৰ শিপখন মোৰ জাহাজখন সোনকালে ঘূৰি আহিব then I can return the money তেতিয়া মই টকা ঘূৰাই দিব পাৰিম নেক্সট সিন 3 আহিছে the Duke court এটা সিনটো মানে কোৰ্টত আহিল কিটা কোৰ্টত কিয় আহিল plaintiff Shylock plaintiff মানে হল জনে গোচৰ দিয়ে আদালতত গোচৰ দিয়া যে ব্যক্তিজনক কয় plaintiff defendant Antonio Shylockে গোচৰ দিছে ডিফেন্ডেন্ট মানে হল যাৰ ওপৰত গোচৰ দিয়া হয় বা যাৰ ওপৰত কেছটো দিয়া হয় হেজন হল Antonio ইয়াতে মেইনলি কি কৈছে ইয়াতে Shylockে Antonioৰ ওপৰত কেছ দিছে বা
গোচৰ মানে দিছে আদালতত নেক্সট কৈছে দ্য ডিউক টেল মি চাইলক হোৱাট ইজ ইয়ৰ কেছ ডিউকে কৈছে কোৱা চাইলক তোমাৰ মানে সমস্যাটো কি ডিউক মানে আদালতৰ জাজে কৈছে ভেনিছৰ আদালতৰ জাজে কৈছে চাইলক নাও 3 months are over since I gave the money to Antonio মানে কি কৈছে এণ্টনিওক টকা দিবৰ 3 মাহ পাৰ হৈ গ'ল as the time are expired মানে সময় উকলি গ'ল he should give me a pound of flesh গতিকে সি মোক এতিয়া কি দিব লাগে 1 পাউণ্ড মাংস তাৰ শৰীৰৰ পৰা দিব লাগে as per the bond চুক্তি মতে signed by Antonio মানে এণ্টনিও সহি কৰা চুক্তি মতে যেটো 3 মাহ পাৰ হৈ গ'ল টকা দিব নোৱাৰিলে 3 মাহৰ ভিতৰত গতিকে সেই চুক্তি মতে সি এতিয়া মোক মানে তাৰ গাৰ পৰা মাংস কাটি দিব লাগে তেতিয়া ডিউকে কৈছে দ্য ডিউক এণ্টনিও হোৱাট ডু ইউ চে এতিয়া মানে চাইলকৰ কথা শুনি ল'লে ডিউকে এণ্টনিওক প্ৰশ্ন কৰিছে যে এণ্টনিও তুমি কি কোৱা এণ্টনিও কৈছে মাই লয়াৰ উইল স্পীক ফৰ মি মোৰ উকিলে মোৰ হৈ ক'ব লয়াৰ কৈছে বছ এণ্ড ষ্টাৰ্ট স্পীকিং বৌ মানে হালি দিয়া বা সম্ভাষণ জনোৱা এণ্ড ষ্টাৰ্ট স্পীকিং আৰু কোৱা আৰম্ভ কৰিছে মাই লৰ্ড মানে জাজক কৈছে বা সন্মান এটা দিছে মাই লৰ্ড চাইলক ইজ কিন মানে ইয়াতে KEEN কিন মানে হ'ল মানে বহুত উৎসুক হৈ থকা মানে বহুত ইচ্ছা হৈ থকা আৰু উৎফুল্লিত হৈ থকা চাইলক ইজ কিন এবাউট এ পাউণ্ড অফ ফ্লেছ চাইলকে মানে 1 পাউণ্ড মাংসৰ কাৰণে একদম উৎফুল্লিত হৈ আছে তাক লাগে আৰু মানে কি তাৰ শৰীৰৰ পৰা লেট হিম হেভ ইট মানে তেওঁক এইটো ল'বলৈ দিয়ক লয়াৰে কৈছে আৰু যে তেওঁক মাংসখিনি কাটি ল'বলৈ দিয়ক কোনো কথা নাই হেভ ইউ ব্ৰট দ্য নিফ চাইলক তেতিয়া আকৌ চাইলকক প্ৰশ্ন কৰিছে লয়াৰে যে চাইলক তুমি তোমাৰ লগত কটাৰী আনিছানে বা চুৰি আনিছানে চাইলকে কৈছে য়েছ আই হেভ মানে চাইলকে তপৰা উত্তৰ দিছে হয় মই আনিছোঁ মানে সি ভেৰি এক্সাইটিং হৈছে কাটিবৰ কাৰণে সেইটো কাৰণে তপৰা উত্তৰ দিছে আৰু য়েছ আই হেভ মই আনিছোঁ মানে সি ৰেডি হৈ আহিছে মানে মাংস কাটিবৰ কাৰণে তেতিয়া লয়াৰে কৈছে এগেইন ইউ কেন কাট দ্য ফ্লেছ ফ্ৰম এনি পাৰ্ট অফ এণ্টনিঅ'ছ বডি তুমি এণ্টনিঅ'ৰ শৰীৰৰ যিকোনো অংশৰ পৰা মাংস কাটিব পাৰা বাট ইন কাটিং ইট দিয়াৰ শুড বি ন' ব্লাড ছেড কিন্তু এনেকুৱা ধৰণে কাটিব লাগিব যাতে কোনো ধৰণৰ ব্লিডিং নহয় ব্লাড ছেড মানে অকণো যাতে তেজ ওলাব নোৱাৰে বিকজ ইট ইজ নট মেনশ্যন ইন দ্য বণ্ড কাৰণ এইটো চুক্তিত লিখা নাছিল যে মাংস কটাৰ কথাটোৱে লিখা আছিল চুক্তিত কিন্তু এইটো কথা লিখা নাছিল যে তেজ ওলাব পাৰিব গতিকে তেজ নোলাকৈ তুমি মাংস কাটিব লাগিব মাই লৰ্ড আই ডোণ্ট ৱান্ট মাই ক্লায়েণ্ট টু লছ ইভেন এ ছিংগল ড্ৰপ অফ ব্লাড মানে লয়াৰে কৈছে যে মই মোৰ ক্লায়েণ্টৰ বা মোৰ ক্লায়েণ্টে এক টোপাল তেজো মানে লছ কৰাটো মই নিবিচাৰোঁ বা মোৰ ক্লায়েণ্টৰ পৰা এটোপাল তেজো লোৱাটো মই নিবিচাৰোঁ চাইলক হেজ কনস্পায়াৰ্ড টু মাৰ্ডাৰ এণ্টনিঅ যদি ওলায় তেনেকৈ ব্লাড যদি ওলায় তেতিয়া মই বুজিম যে চাইলকে এণ্টনিঅক মাৰিবৰ কাৰণে ষড়যন্ত্ৰ সাজিছে কনস্পায়াৰ্ড মানে ষড়যন্ত্ৰ সজা আৰু সেইটো যদি মাৰ্ডাৰ হয় মাৰ্ডাৰৰ ফালে গ'লে কি হ'ব সেইটো এটা মানে কেছত পৰি যাব বা এটা দণ্ডনীয় কাৰ্য হ'ব গতিকে সেইকাৰণে কি মাৰ্ডাৰ হ'ব নোৱাৰে যাতে বা মাৰ্ডাৰৰ কাৰণে ষড়যন্ত্ৰ হ'ব নালাগিব সেইটো কৈছে আৰু লয়াৰজনে কৈছে নেক্সট কৈছে চাইলক ইজ শ্বক তেতিয়া যেতিয়া লয়াৰে ক'লে কথাখিনি যেতিয়া ক'লে লয়াৰে তেতিয়া চাইলক ইজ শ্বক চাইলক শ্বক খাই গ'ল নাও হি ৰিয়েলাইজ হিজ ফলি মানে সি এতিয়া তেওঁৰ মানে মূৰ্খামিৰ কথা বুজি পালে ফলি মানে মূৰ্খ এভৰিবডি প্ৰেজেছ দ্য য়ং এণ্ড ইণ্টেলিজেণ্ট লয়াৰ আটাইবোৰ মানে আদালতত থকা আটাইবোৰ ব্যক্তিয়ে কি কৰিলে এই মানে য়ং মানে কম বয়সীয়া আৰু বুদ্ধিয়ক লয়াৰজনক প্ৰশংসা কৰিলে প্ৰেজেছ মানে প্ৰশংসা কৰা ৱেন দ্য লয়াৰ পুটছ অফ হিজ কোট যেতিয়া লয়াৰে নিজৰ কোটটো খুলি থ'লে এণ্ড ৰিমুভছ দ্য মষ্টেক আৰু
মানে মোচ মানে দাড়িবিলাক মানে খোলকাই থ'লে লগোৱা দাড়ি আছিল অল দ্য পিপল প্ৰেজেণ্ট ইন দ্য কোৰ্ট এক্সক্লেইম ইন ছাৰপ্ৰাইজ মানে কোৰ্টত থকা আটাইবিলাক ব্যক্তি একদম মানে আচৰিত হৈ চিঞৰি উঠিল এক্সক্লেইম মানে আচৰিত হৈ শব্দ কৰা আচৰিত হয় মানে কি সকলোৱে মানে চিঞৰি উঠিল বা হতভম্ব হ'ল চবে বিকজ যিজন লয়াৰ আছিল দ্য লয়াৰ ইজ একচুৱেলি পৰ্টিয়া ইন ডিছগুইজ মানে যিজন লয়াৰে এণ্টনিঅ'ৰ হৈ মানে উকিলতা কৰিছিল সেই লয়াৰজন আছিল একচুৱেলি পৰ্টিয়া যাক পাচনে ভাল পাইছিল মানে পৰ্টিয়াই ফেচ ধৰি আহিছিল উকিল হিচাপে ইয়াতে কৈছে ডিছগুইজ মানে ফেচ ধৰি অহা যাতে আনে চিনি নাপায় যিহেতু ছোৱালী মানুহ সেইখিনি দাড়িটো লগাই আছিল মানে খুলি দিয়াৰ পিছত গম পালে আৰু সকলোৱে নেক্সট পেৰাগ্ৰাফত কৈছে কি দ্য ডিউক এটা জাজে কৈছে আৰু নাও ইট ইজ দ্য জাজমেণ্ট টাইম এতিয়া আহিল বিচাৰৰ সময় দ্য কনস্পাৰেচি ইজ অবভিয়াছ ডেট মানে এই ষড়যন্ত্ৰই এইটোকে বুজায় যে কনস্পাৰেচি মানে ষড়যন্ত্ৰ বা কিবা বেয়া কৌশল আৰু বেয়া কাম কৰিবলৈ যিটো কৌশল অবভিয়াছ মানে নিশ্চিত কৰে আৰু মানে এই ষড়যন্ত্ৰই এইটোকে বুজায় যে বা এইটোকে নিশ্চিত কৰে যে চাইলক হেজ প্লেন টু মাৰ্ডাৰ এণ্টনিঅ চাইলকে এণ্টনিঅক মাৰিবলৈ চেষ্টা কৰিছে বা মাৰিবলৈ ষড়যন্ত্ৰ সাজিছে কৌশল সাজিছে তেতিয়া চাইলকক কৈছে আই অৰ্ডাৰ ইউ টু এপলজাইজ মানে ক্ষমা খোজা বা ক্ষমা খুজিবলৈ আদেশ দিয়া এতিয়া চাইলকক ডিউকে আদেশ দিছে যে আই অৰ্ডাৰ ইউ টু এপলজাইজ মই তোমাক ক্ষমা খুজিব আদেশ দিছোঁ মোৰ এভাৰ মানে ইয়াৰ উপৰিও ইউ মাষ্ট গিভ হাফ অফ ইয়ৰ প্ৰপাৰ্টি টু দ্য গভাৰ্ণমেণ্ট আৰু তোমাৰ সম্পত্তিৰ আধা প্ৰপাৰ্টি মানে সম্পত্তিৰ আধা তুমি গভাৰ্ণমেণ্টক দিব লাগিব চৰকাৰক দিব লাগিব এণ্ড দ্য আদাৰ হাফ টু এণ্টনিঅ এজ এ পানিছমেণ্ট আৰু বাকী তোমাৰ যিখিনি আধা থাকিল সেইখিনি এণ্টনিঅক দি দিব লাগিব আৰু এইটোৱে হ'ব তোমাৰ পানিছমেণ্ট গতিকে ডিউকক জাজে এইখিনি পানিছমেণ্ট মানে শুনাইছিল চাইলক ৱাৰ্কছ অফ ইন ছেম চাইলক মানে এইজনে মাংস কাটিব বিচাৰিছিল সি মানে লাজ কৰি খোজকাঢ়ি তলমূৰা কৰি গৈ আছে আৰু ষ্টেজত বাকীকেইজনে কি য'ত থাকিব এণ্টনিঅ বাছানিঅ আৰু পৰ্টিয়াই আৰ ইন জয়ফুল মুড আৰু বাকী এণ্টনিঅ বাছানিঅ আৰু পৰ্টিয়াই একদম আনন্দ মনে থাকিব গতিকে এইটোৱে আছিল ষ্টৰি মানে কি আৰু এখন নাটক হয় নাটকৰ মাজতে এটা ষ্টৰি বুজাইছে গতিকে আশা কৰোঁ তোমালোকে বুজি পালা আৰু যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে ভিডিঅ'টো লাইক কৰিবা মই আৰু এনেকৈ আগলৈ ভিডিঅ' দি থাকিম গতিকে আজিলৈ বাই